নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে আপোনালোকৰ বাবে আজিৰ আটাইতকৈ ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰাৰ লগতে ভিডিঅ'টোত এটা লাইক আৰু এটা শ্বেয়াৰ কৰি দিব। তেন্তে আহক বন্ধু বান্ধৱীসকল আজিৰ খবৰকেইটা আৰম্ভ কৰক। আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ মোবাইল ব্যৱহাৰকাৰীলৈ আহিছে এটা বেয়া খবৰ। হয় বন্ধু বান্ধৱীসকল, নিৰ্বাচনৰ পিছতে দেশত বৃদ্ধি পাব পাৰে মোবাইল ৰিচাৰ্জৰ দাম। 25% পৰ্যন্ত বৃদ্ধি পাব পাৰে মোবাইল ৰিচাৰ্জৰ নিৰিখ। নিৰ্বাচনৰ পিছতে এই সিদ্ধান্ত লোৱাৰ সম্ভাৱনা। 5G সেৱাৰ ক্ষেত্ৰতো বৃদ্ধি পাব পাৰে নিৰিখ। পুৰণি প্লেনসমূহ সলনি কৰিব কোম্পানীসমূহে। এই খবৰক লৈ আৰম্ভ হৈছে ব্যাপক চৰ্চা। মোবাইল ব্যৱহাৰকাৰীলৈ আহিছে এটা দুখবৰ। লগতে আজিৰ পৰৱৰ্তী খবৰ 4 জুনৰ পিছত জনতাই বাই বাই দিব বিজেপিক। 150খন আসন লাভ নকৰিব বিজেপিয়ে। বহি কলম উলিয়াই লিখি ৰাখক এই কথা। 4 জুনৰ পিছত নৰেন্দ্ৰ মোদী হ'ব নোৱাৰিব দেশৰ প্ৰধানমন্ত্ৰী। দেশৰ জনতাক গেৰাণ্টি দিলে কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীয়ে। কাঁহী বাটি বজালে দেশৰ পৰা দৰিদ্ৰতা শেষ হৈ নাযায়। মোবাইলৰ ফ্লাছ লাইট জ্বলালেও শেষ নহয় দৰিদ্ৰতা। আমি নিৰ্বাচন জয়ী হোৱাৰ পিছতে 1 লাখ টকা একাউণ্টত ভৰাই দিম। 4 জুনৰ পিছত জনতাই বাই বাই দিব এইবাৰ বিজেপি চৰকাৰক।